সাবস্ক্ৰাইব কৰক অসম জিকে চেনেলটো আৰু বেল আইকনটো ক্লিক কৰক নতুন নতুন এডুকেশ্যনেল ভিডিঅ' আৰু জব নটিফিকেশ্যন পাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছাম জিকে। আজিৰ ভিডিঅ'টোত আছে জিঅ'গ্ৰাফীৰ ওপৰত 25 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে পাৰ্ট 2। আহকচোন গাইজ, আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। প্ৰথম কুৱেশ্যনটো হ'ব, কোনখন নদী পূৰ্ব দিশলৈ বৈ গৈছে? নৰ্মদা নদী। কোনখন নদীৰ ওপৰত মহাত্মা গান্ধী সেতু আছে? গংগা। অজন্তাৰ গুহাসমূহ কোন ৰাজ্যত অৱস্থিত? মহাৰাষ্ট্ৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কি? চিয়া ভৰালী। কোনখন নদী পূৰ্ব দিশলৈ বৈ গৈছে? নৰ্মদা নদী। কোনখন নদীৰ ওপৰত মহাত্মা গান্ধী সেতু আছে? গংগা নদী। অজন্তাৰ গুহাসমূহ কোন ৰাজ্যত অৱস্থিত? মহাৰাষ্ট্ৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কি? চিয়া ভৰালী। চ' আপোনালোকে প্লেলিষ্ট বাই প্লেলিষ্ট ভিডিঅ'বিলাক চেক কৰিব, তেতিয়াহ'লে আপোনালোকৰ চাবলৈ সুবিধা হ'ব। নেক্সট কুৱেশ্যনটো গাইজ, ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী কি? ভোগদৈ। ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী কি? ভোগদৈ। অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা কিমান? 31খন। ভাৰতৰ মুঠ ৰাজ্য কেইখন? 29খন। ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথটো কি? ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথটো হৈছে গুৱাহাটীৰ পৰা ত্ৰিবান্দ্ৰম। ভাৰতৰ উচ্চতম শৃংগ কি? গজউইন আষ্টিন। গজউইন আষ্টিন। ভাৰতৰ উচ্চতম শৃংগ হৈছে গজউইন আষ্টিন। ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথটো কি? গুৱাহাটীৰ পৰা ত্ৰিবান্দ্ৰম। ভাৰতৰ মুঠ ৰাজ্য কেইখন? 29খন। অসমৰ বৰ্তমান মুঠ জিলাৰ সংখ্যা কিমান? 31খন। অসমৰ উত্তৰ বাহিনী কি? ভোগদৈ। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 2880 কিলোমিটাৰ। 2880 কিলোমিটাৰ। ভাৰতীয় উপদ্বীপত থকা বৃহত্তম নদী কি? গোদাবৰী। ভাৰতীয় উপদ্বীপত থকা বৃহত্তম নদী হৈছে গোদাবৰী। ভাৰতত বৰ্তমান কিমানটা নিউক্লিয় শক্তি কেন্দ্ৰ আছে? 5টা। ভাৰতত বৰ্তমান কিমানটা নিউক্লিয় শক্তি কেন্দ্ৰ আছে? 5টা। মধ্যপ্ৰদেশৰ সীমান্ত ৰেখা সংলগ্ন ৰাজ্য কেইখন? এইটো হৈছে 8খন। মধ্যপ্ৰদেশৰ সীমান্ত ৰেখা সংলগ্ন ৰাজ্য কেইখন? 8খন। উত্তৰ পূব ভাৰতত ৰাজ্যৰ সংখ্যা কিমান? 8খন। উত্তৰ পূব ভাৰতত ৰাজ্যৰ সংখ্যা হৈছে 8খন। নতুনকৈ হৈছিল ছিকিম। ভাৰতৰ সৰ্বাধিক কৃষিভূমি থকা ৰাজ্যখন কি? উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কৃষিভূমি থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। পৃথিৱীৰ দীৰ্ঘতম নদীখন কি? নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদীখন হৈছে নীল নদী। কোনখন মহাসাগৰ এছ আকৃতিৰ? আটলাণ্টিক। পৃথিৱীৰ নৱতম পৰ্বতমালা কি? হিমালয় আৰু আল্পছ পৰ্বতমালা। হিমালয় আৰু আল্পছ পৰ্বতমালা। নেক্সট কুৱেশ্যনটো গাইজ, মাউণ্ট আবু কোন পৰ্বতৰ উচ্চতম শৃংগ? এইটো হৈছে আৰাৱলী। কালাহাৰী মৰুভূমি ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত। পৃথিৱীৰ বৃহত্তম বদ্বীপ ক'ত অৱস্থিত? বেংগলত। পৃথিৱীৰ বৃহত্তম বদ্বীপ ক'ত অৱস্থিত? বেংগলত। পৃথিৱীৰ ব্যাস কিমান? 12,800 কিলোমিটাৰ। 12,800 কিলোমিটাৰ। মাউণ্ট আবু কোন পৰ্বতৰ উচ্চতম শৃংগ? আৰাৱলী। কালাহাৰী মৰুভূমি ক'ত অৱস্থিত? আফ্ৰিকাত।
পৃথিৱীৰ বৃহত্তম বদ্বীপ ক'ত অৱস্থিত? বেংগলত। পৃথিৱীৰ ব্যাস কিমান? 12,800 কিলোমিটাৰ। পৃথিৱীৰ গভীৰতম হ্ৰদ কি? বৈকাল। কোনখন নদীক চীনৰ চকুলো বোলা হয়? হুৱাংহ নদীক। পৃথিৱীৰ উচ্চতম মালভূমি কি? তিব্বত। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আছিল 25 জিঅ'গ্ৰাফিৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু কেনেকুৱা হৈছে কমেণ্ট দিবলৈ নাপাহৰিব, আৰু যদি ভাল হৈছে লাইক দিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব। চ' আজিৰ ভিডিঅ'টোত আছিল 25 মষ্ট ইম্পৰ্টেণ্ট অসম আৰু ভাৰতৰ আৰু পৃথিৱীৰ জিঅ'গ্ৰাফিৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে প্লে'লিষ্টত গৈ জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন আৰু চাব পাৰে, তাত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দি থোৱা হৈছে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত ইমানেই।